গছ মানে জীৱ জীৱ মানে গছ আমি মানে গছ গছ মানে আমি এতিয়া বোলে বি পুৰিয়া যায় जल्दी जल्दी का मौसम आया হেল্ল' গাইজ কি খবৰ আশা কৰোঁ সকলো ভালে আছে আজি ইমানেই বৰষুণ দিছে মানে গোটেই ভিতৰ মানে দৰ্জাৰ পৰা ভিতৰ তলৰ পৰা পুৰা পানী সোমাই গ'ল ৰুম পুৰা একদম এতিয়া মুচি কাচি থৈছোঁ মানে ওলাই যাম বুলি ভাবিছিলোঁ ইমান ধুনীয়া ৰ'দ দি আছিলে তাৰপিছত ইমানেই ডাঙৰ বৰষুণ দিলে ওলাই মেলি আকৌ বহি আছোঁ এতিয়া আকৌ মানে কাপোৰহে পিন্ধা নাছিলোঁ তো কাপোৰ চাপোৰ পিন্ধি যাম বুলি লৈছিলোঁৱেই তাৰপিছত ইমান ডাঙৰ বৰষুণ দিলে ৰখি আছে ঘণ্টামানৰ পৰা কেনেকুৱা বৰষুণ ওলাই যাব লগা আছিলে মানে কিবা দৰকাৰী কাম এটা আছিলে তো মই ওলাই মানে আধা ৰাস্তালৈকে গ'লোহেঁতেন তাৰপিছত অনুজ আহিলে হয় মোক ল'বলৈ আৰু গাড়ীও লৈ যোৱা নাই স্কুটি লৈ গৈছে স্কুটিটো এতিয়া কেনেকৈ আকৌ ইমান বৰষুণত যাম তাকে চাই লওঁ যাবও পাৰোঁ নাযাবও পাৰোঁ বৰষুণ যদি ৰখে তেতিয়া যাম নহ'লে যোৱা নহ'ব সেয়াই আৰু যদি যাওঁ ভিডিঅ'টো কণ্টিনিউ হ'ব যদি নাযাওঁ তেতিয়াহ'লেতো চাবই নাপাব তাকে হেল্ল' গাইজ চ' অথনি আপোনালোকক কৈছিলোঁ ওলাই আহিম বুলি পেলাই বৰষুণ ৰখিলে তো ওলাই আহিম বুলিতো কৈছিলোঁ আৰু ওলাইও আহিলোঁ কিন্তু এনেকুৱা ছাডেন প্লানিং চেঞ্জ কৰিলে এতিয়া বোলে বি পুৰিয়া যায় মই তেনেকৈ একো ৰেডি চেডি মানে একো ভবাই নাই কিবা কামত ওলাই আহিম বুলি পেলাই ভাবি আছিলোঁ এতিয়া আকৌ বি পুৰিয়ালৈ যায় হেনো মানে তোমাৰ এই অনুজৰ ফাৰ্ম এখন আছে আজি ফাৰ্মখনত গোটেই হাঁহবিলাক বিক্ৰী কৰি আছে অঁ তো 3.5 কেজি মান হাঁহ এটা থৈছে সেই হাঁহটো বধিবলৈ গৈ আছে বধিবলৈ মানে অলৰেডি সেইটো কাটা কুটি হৈ গৈছে মই অকল ভাজি অকল হাঁহ খাবলৈ অলৰেডি ফৰ হাঁহ কি পগলা ইমানেই মানে তাৰ পৰা মানে ভাইটি সেইদিনা লাষ্ট ব্লগত আপোনালোকে যে দেখিছিলে ভাইটিহঁত সিহঁতৰ লগত যে খানা খাইছিলোঁ সিহঁতি 2টামান বজাতে গ'ল সিহঁতিও মানে ইমান ছাডেন এনেকৈ গুচি গ'ল আমাক ইমানেই লগ ধৰিছে মানে ইয়াক ইমানেই লগ ধৰিছে যাবলৈ তাৰপিছত ইমান দেৰিকৈ সি আকৌ আহিছে এতিয়া বাজিলে 5:30 ইমান দেৰিকৈনো কেনেকৈ যায় স্কুটিত আকৌ সেইকাৰণে আকৌ গাড়ী লৈ পেলাই ওলাই আহিলোঁ এতিয়া গৈ আছোঁ এতিয়া পাইছোঁ আমি গণেশ মন্দিৰ গণেশ মন্দিৰ পাইছোঁহে আৰু বাজিছে 5:30 তাৰপিছত এতিয়া গৈ আছোঁ গৈ পাম চাগে কেইটা বজাত পাম আধা ঘণ্টা ইয়াৰ পৰা বিপুৰীয়া আধা ঘণ্টা লাগিব কি কথা কোৱা আজি কিবা হৈছে তোমাৰ ন তাৰপিছত আকৌ 1 ঘণ্টামান লাগিব 1.5 ঘণ্টামান লাগিব ইয়াৰ পৰা তো এয়া আহি আছোঁ আৰু এতিয়া হ'বলৈ হ'ল আৰু পুৰা ইভিনিঙে হৈ গ'ল কি যে প্লানিংবোৰ কৰি থাকে নহয় একো ভাল লগা নাই তোমাক আৰু ইউনিফৰ্মতে আছে কাপোৰো মানে এনেই মানে ওচৰত ক'ৰবাত ওলাই আহিলেহে পিন্ধো তোমাৰো নহয় প্লানিংবোৰ যে It's not a planning. It's what then? It's a program. Program hello. Not program. Programming. Program. আগত চোৱা তুমি ষ্টাইল মাৰি থাকিব নালাগে আগলৈ চোৱা ৰখিছে এতিয়া হোটেল এখনত হেৰি কিবা মিঠাই চিঠাই ল'বলৈ ইয়াৰ পৰা 5টা দি দিয়ক আৰু কি আছে হেৰি ভুজিয়া পুৰা ইভিনিং হৈয়ে গ'ল আৰু কিমান টাইম লাগিব চাগে আধা ঘণ্টামান লাগিব আৰু যাব দেই
Dominos. Da Dominos. ই হ'ল আৰু তাক লোক লাগিলে ই লগাই দিলে অকণ বাবুটি ঐ জলদি চেক দে চেক গাইজ গুড মৰ্ণিং চ' কালি জেঠাইহঁতৰ ঘৰত গৈছিলোঁ গৈ পাই আকৌ মানে ৰাতি হৈ গ'ল ৰাতি তাৰপিছত সেইদিনা মানে ইমান বৰষুণ দিছিলে সেইটো কাৰণে কাৰেণ্ট নাই ইনভাৰ্টাৰ চাৰ্জ নাই চব মানে পূৰা আন্ধাৰ আৰু কি ক'ম সেইটো কাৰণে ভিডিঅ' কৰিবলৈ ইমান ভাল নাপালোঁ আৰু আমি গৈ পায়ে মানে চবেই খানা চানাত লাগি গ'ল সেইটো কাৰণে মানে ভিডিঅ' কৰিবলৈ মনতেই নপৰিলে তো সেইদিনাই ৰাতি আমি আকৌ গুচি আহিলোঁ মানে মোৰ মাৰ ঘৰলৈ আহিলোঁ মই বিপুৰীয়া গৈছিলোঁ তাৰপিছত ইফালৰ পৰা বিপুৰীয়া হৈ পথালি পাহাৰ হৈ হাৰমতি আহি পালোঁ তো আহি পাই আজি নেক্সট মৰ্ণিং তো আজি আৰু ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে'ও আছে চ' আজি ভাবিছোঁ ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে'ৰ কাৰণে আমি গছ পুলি এটা লগাব লাগে চবেই হয় নহয় তো অনুজে অলৰেডি লগালেই তাৰপৰা ময়ো ভাবিছোঁ লগাওঁ বুলি তো চাওক ব্লগটো হেল্ল' গাইজ বিশ্ব পৰিৱেশ দিৱস 5 জুন আজি আমি পৰিৱেশ সুৰক্ষাৰ স্বাৰ্থে গছপুলি এটা ৰোপণ কৰিছোঁ সৰুকৈ হ'লেও আৰু চবেই গছপুলি ৰোপণ কৰিব পৃথিৱীখন জীয়াই ৰাখিব লাগিব চবেই ইনস্পায়াৰ হওক যাদৱ পায়েং ফৰেষ্টমেন যি নেকি এতিয়া বাহিৰত গৈ পিনি লাখ লাখ গছ অলৰেডি ৰুই আছে অকল পৃথিৱীৰ কাৰণে ত' আজিও আমি এটা সৰু এটা থুলমূল আজি দিনটো ভালকৈ উদযাপন কৰোঁ সকলোৱে গছ মানে জীৱ জীৱ মানে গছ আমি মানে গছ গছ মানে আমি আমি যেতিয়া নাথাকিম লগোৱা নাই নেকি আজি তাই ৰুইছে তাই দুটা ৰুলে মই এটা ৰুলো আৰু বাহিৰত আমি প্ৰায় 10টাৰ ওপৰত ৰুইছোঁ পুলি 10টা সোনু কোনটো ৰুইছে চাওচোন বল দেখুৱা তামোল নাখাই হ'লেও তামোল খাই ভাল পাব কাৰণে ইমান আমি ডাঙৰ কাৰণে ৰুইছোঁ আৰু এই জলকীয়া পুলিটো ৰুলে এইটো এনেকৈ আমি গোটেই আজি 4-5টা গছ পুলি ৰোপণ কৰিম এতিয়া আমি এই চাওক গছ গছৰ চাহত এয়া বহি আছোঁ এনেকৈ গৈ 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 আমাৰ দিনটো আজি পালন হৈ গ'ল কিছুমানে মোক সোধে তাই কোন হয় বুলি পেলাই তাই মোৰ বাৰ ছোৱালী হয় এইফালে হাই কৈ দে হাতত কি এইটো কৈ দে কিবা এটা হাই কৰিছ কিবা এটা কৈ দে ৰ মই চেণ্ডেলটো পিন্ধি আহোঁ আৰু এইফালে আমাৰ বাইদেৱে কাম কৰি আছে এইফালে কি বনাই আছে ঢেকীয়া ভাজি আমাৰ ঘৰৰ মানে হেল্পাৰ বাইদেউ এইফালে গা ধুবলৈ গৈছেহে এগৰাকী আমাৰ বা মোৰ বা মানে মোৰ নিজৰ বা আৰু এইফালে কি খাই আছা তুমি It's my favorite mango ৰ মেংগ অঁ আইচক্ৰীম মোকো দিবি নিদিয় ভাই মই আজি ড্ৰয়িং কৰিছোঁ আম yes mango is my favorite আম খাই একদম মইতো একদম বহুত টেঙা খাব নোৱাৰোঁ এইফালে আমাৰ জেঠাই আহিছে দেউতাৰ বা 7জনী জেঠাই আছে তাৰপিছত একদম 7 নম্বৰজনী আপুনি হয় নহয় অঁ এইফালে টিভি চাই আছে তাইৰে আইচক্ৰীম হয় কিন্তু মই পূৰা কব্জা মাৰি লৈছোঁ जल्दी जल्दी का मौसम आया ভিতৰত কিবা আকৌ আছে ন चॉकलेट আছে नहीं या चॉकलेट ओ डार्क चॉकलेट এইটো মোৰ ককা হয় মোৰ মাহী দেউতা হয় আমি ভাত খাব লৈছোঁ ভাত খাই আমি যাম এতিয়া লখিমপুৰলৈ এয়া আমাৰ মা বহুত পেকি যাম ফুলেন দেৱী ৱাশ্বিং মেচিনত কাপোৰ ধুই আছে ৰীমা বাক দেখুৱালে অথনিয়ে
পুৰা আন্ধাৰ হৈছে আপুনি ফুলন বেবি বুলি এয়া হ'ল মোৰ মা আৰু দেউতা ভিডিঅ'ত আহিবলৈ অলপ লাজ কৰে যাবলৈ লৈছোঁ এতিয়া গেট খুলিলা বাই বাই যাওঁ নে জেঠা হ'ব ঠিক আছে হেয়াৰবেণ্ড লৈ আহিবলৈ আনিলোৱে এতিয়া গৰম সেইদিনা ৰাতি ওলাইছোঁ আৰু ছানগ্লাছ ক'ত মনত থাকিব মোৰ ছানগ্লাছ অৰ্ডাৰ দিছোঁ ঘৰৰ পৰা এতিয়া গৈ আছোঁ ৰুমলৈ লখিমপুৰ ঘৰৰ পৰা ঘৰত আহিলে মানে কেতিয়া মানে দিনবোৰ পাৰ হৈ যায় গমেই পোৱা নাযায় বিকজ অফ ইয়ৰ বাৰ্থ প্লেচ বাৰ্থ প্লেচ বুলি হেল্ল' তো ৰুম আহি পালোহি আহি পাই অনুজ মানে মোক গেটতে থৈ পেলাই আকৌ আহি গ'ল মানে তাৰ লগৰ এটাই ফোন কৰিলে কিবা দৰকাৰত মাতিলে সেইটো কাৰণে গ'ল আহিব এতিয়া তো মই কাপোৰ চেঞ্জো কৰা নাই এনেই হাত ভৰি ধুই অকল অলপ পৰি লৈছে ইমান বাহিৰত গৰম মানে মাথা চাথা বিষাই যায় মোৰ সেইকাৰণে আহি অলপ ফেনৰ তলত বহিছোঁ আৰু কাপোৰ চেঞ্জ কৰা নাই মানে আকৌ যাব লগা আছে মানে বজাৰ কৰিবলৈ তো এই ৰুমৰ কেইটামান কিবা কিবি বস্তু আনিবলৈ আছে তো সি আহিলে আকৌ যাম তো সেয়াই আপোনালোকে ব্লগটো কেনেকুৱা পালে জনাব আৰু এইটো ব্লগটোতো এনেই ৰেণ্ডম ব্লগ এটা বনি গ'ল মানে এনেকৈ একো ভবাই নাছিলোঁ আমি সেইদিনা বিপুৰীয়া যাম আৰু তাত গৈও মানে ৰাতি হৈ গ'ল ভিডিঅ' কৰিবই নোৱাৰিলোৱে তো আৰু সেইদিনা ইমানে ধুমুহা বতাহ মানে ইলেক্ট্ৰিচিটি ক'তো নাই সেইটো কাৰণে ব্লগ বনাবই নোৱাৰিলোঁ তাতো তো আকৌ নেক্সট ডে আমি ঘৰলৈ মানে সেইদিনাই ঘৰলৈ গ'লোঁ তাৰপিছত ঘৰত গৈ কেইটামান ফুটেজ ল'লোঁ কেনেকুৱা পালে জনাব আপোনালোকে তো সেয়াই আৰু মোৰ চেনেলটোত যোনে নতুন ছাবস্ক্ৰাইবাৰ হৈছে সেইসকলক বহুত বহুত থেংক ইউ ছাবস্ক্ৰাইব কৰিবলৈ আপোনালোকৰ ওচৰত মই ভিডিঅ' লৈ আহিম ভাল আৰু মই ইমান প্ৰফেশ্যনেল ব্লগাৰ হোৱাগৈ নাই আৰু তেনেকৈ ইকুইপমেণ্টো নাই মোৰ এছেট নাই ব্লগ বনোৱা তো সেইটো কাৰণে কোৱালিটি ভাল নাই মানে কিছুমানে কৈছে কিছুমানে ভালেই বুলি কয় কিছুমানে কয় কোৱালিটি ভাল হোৱা নাই যোনে ছাবস্ক্ৰাইব কৰিছে নতুনকৈ তো আপোনালোকক বহুত 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 থেংক ইউ আৰু মোৰ চেনেলটো তেনেকৈয়ে মৰম দি যাব আপোনালোকে তো ইয়াতে ভিডিঅ'টো সামৰোঁ তো থেংক ইউ বাই বাই আৰু এতিয়া গাড়ীখন থৈ আকৌ ওলাই আহিলোঁ স্কুটি লৈ আহিছোঁ হেলমেট পিন্ধা নাই চাওক হাতত লৈ আছে দেশৰ এইবোৰে হ'ল কি বাৰু নিয়ম ভংগ কৰা বজাৰ আছে কি দুটামান ল'বলৈ এয়া লৈ আকৌ ৰুমলৈ যামগৈ এয়া পিন্ধি ল'লে হেলমেটটো খোৱাৰ লগে লগে পিন্ধিছে